আপোনালোকে যেতিয়া গান গায় বা ৰিয়াজ কৰে তেতিয়া কেতিয়াবা স্বৰবোৰ ডিষ্টিউন হৈ যায় মানে স্বৰবোৰ স্থানৰ পৰা পিছলি যায় তেনেকুৱা হয় আৰু স্বৰবোৰৰ স্থানক লৈও আপোনালোক বিৰাট কনফিউজ শুদ্ধ স্বৰে লাগিছেনে কোমল স্বৰে লাগিছেনে ধৰিবই নোৱাৰে প্ৰধান তাৰ কাৰণটো কি জানেনে আপোনালোকে যেতিয়া ৰিয়াজ কৰিবলৈ বহে বা কেতিয়াবা আপোনালোকে স্বৰৰ প্ৰেক্টিছ কৰে তেতিয়া সেই হাৰমনিয়ামত বা পিয়ানোত আপোনালোকে প্ৰত্যেকটো স্বৰ নোটবিলাক লগাই লগাই যেতিয়া বজাই বজাই গায় তেতিয়া আপোনালোকে ভাবে আমিতো ঠিকেই গাই আছোঁ কিন্তু যেতিয়া আপোনালোকক অকল কৰ্ডটো দি দিয়া হয় বা অকল তানপুৰাটো আপোনালোকে বজাই গায় তেতিয়াই আচল বেমাৰটো ধৰা পৰে মানে আপোনালোকৰ স্বৰৰ স্থানবিলাক একদম ইফাল সিফাল মানে ক'ৰবাত গুচি যায়গে এই যে ডিষ্টিউন হৈ যায় নোটৰ পৰা যে স্লিপ হৈ যায় তাৰ মানে সলিউশ্যনৰ কাৰণে মই এটা লং ভিডিঅ' আনিম কিন্তু আজি মই মুখ্য কাৰণটোৰ বিষয়ে কৈছোঁ যদি অকল কেৱল তানপুৰাটো বজাই পেলাই আপুনি ৰিয়াজ কৰিবলগীয়া হয় তেতিয়া কনফিউজ হৈ যায় এইটো সা নে এইটো কোনটো গা কোনটো মা কোনটো পা একদম বিৰাট কনফিউজ হৈ যায় সেইটো কাৰণে আপোনালোকে কি কৰিব হাৰমনিয়ামখন বা পিয়ানোখন ৰিয়াজৰ সময়ত ব্যৱহাৰ নকৰিব প্ৰথমতে আপোনালোকে যদি কনফিউজ হৈ থাকে স্বৰৰ স্থানবোৰ পটককৈ প্লে কৰি পেলাই চাই লওক তাৰপিছত প্ৰেক্টিছটো কিন্তু তানপুৰাত কৰিবলৈ চাওক যদি আপুনি আপোনাৰ কাণেৰে শুনি পাইছে যে নোটটো নাই লগা নেকি তাৰপিছত আপোনালোকে হাৰমনিয়াম বা পিয়ানোত বজাই পেলাই এবাৰ চাই ল'ব আৰু এটা কথা কৈ থওঁ হাৰমনিয়ামবোৰ প্ৰায় ডিষ্টিউন থাকে আপোনালোকে ভালকৈ মন কৰিলে গম পাব তানপুৰা আৰু হাৰমনিয়ামৰ স্কেলটো আপোনালোকে মেটচ কৰি চাব পাৰে কেতিয়াবা হাৰমনিয়ামবোৰ বিৰাট ডিষ্টিউন থাকে গতিকে পিয়ানোখন ল'লে বেছি ভাল পিয়ানোত আপোনালোকে বজাই পেলাই স্বৰটো চাব আজিকালি এপছো পাই যায় পিয়ানো এপছ তাতো আপোনালোকে প্লে কৰি চাব পাৰে নোটটো ভালকৈ লাগিছেনে ক্লিয়াৰ হৈ ল'ব তাৰপিছত আপোনালোকে তানপুৰাত প্ৰেক্টিছ কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক তেতিয়াহে আপোনালোকৰ সেই স্বৰৰ যিখিনি স্থান আছে সেই স্থানখিনি পূৰা পাক্কা হ'ব মজবুত হ'ব আপোনালোকে ধুনীয়াকৈ স্বৰখিনি ভালকৈ লগাব পাৰিব নহ'লে হাৰমনিয়ামৰ ওপৰত ডিপেণ্ড হৈ থাকিলে কি হয় হাৰমনিয়ামৰ চাউণ্ডটো বা পিয়ানোৰ চাউণ্ডটো বেছি হৈ থাকে আপোনালোকে অকল হাৰমনিয়াম বা পিয়ানোৰ চাউণ্ডটোৰ ওপৰতে কনচেনট্ৰেট কৰি থাকে নিজৰ আৱাজটো নিজৰ মানে ভইচটো আপোনালোকে ভালকৈ শুনিবলৈ চেষ্টাই নকৰে আৰু তেনেকুৱা হ'লে আপোনালোকে সেই নোটবোৰ বা স্বৰবোৰ প্ৰপাৰ স্থানত পৰিছেনে নাই ধৰিবই নোৱাৰিব কেতিয়াও গতিকে ইনফৰ্মেটিভ লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব মই ইয়াৰ সন্দৰ্ভত এটা লং ভিডিঅ' আনিম আৰু চেনেলটোলৈ নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব